ফাগুন মানে নীলাজ, ফাগুন উতনুৱা চঞ্চলা পখিলী। শীতৰ সেমেকা নিশাৰ বিদায় বেলাত ফাগুনৰ আগমন। ৰঙা মদাৰো যেন চঞ্চল উতনুৱা ফাগুনৰ পচোৱাত নৈপৰীয়া গাভৰুৰ বুকুৰ আচল খহাই ফাগুন আহিছে। নীলাজ ফাগুনৰ পচোৱাত কত যৌৱন চঞ্চল হয়। ৰঙা মদাৰৰ আগমনে ফাগুন অহাৰ কথাকেই কয়। সেই উতনুৱা ফাগুনৰ লগত মিতিৰালি কৰি মোক তোমাৰ মৰমত মাতাল হবলৈ নিদিবা। লেখিকা অনিমা বৰাৰ বদনামী ফাগুন শীৰ্ষক এই কবিতাটিয়ে এতিয়া পূৰ্ণতা পাইছে, কাৰণ ধৰালৈ আহিছে ফাগুন। ফাগুনৰ বতৰা কঢ়িয়াই যেন ধৰাৰ বুকুত গোপনে নামি আহিছে ৰাঙলী ৰাগী আৰু ফুলি উঠিছে ৰঙা ৰঙৰ অসংখ্য ফুল। প্ৰেম ভাল পোৱাই যেন নতুন ৰূপত জনম লৈছে এই প্ৰকৃতিত। আকাশ ৰাঙলী কৰি ফুলি উঠা ৰঙা শিমলু জোপাই যেন হাঁহি বিৰিঙাইছে। এই দৃশ্যবোৰে যেন প্ৰমাণ কৰে ডেকা গাভৰুৰ প্ৰেমৰ বতৰৰ আগমনৰ মাদকতা। প্ৰকৃতিক সুন্দৰ কৰি মনত প্ৰেমৰ ভাৱ জাগ্ৰত কৰিবলৈ যেন আকাশ ভৰি ফুলিছে ৰঙা শিমলু ফুল। সংগোপনে ৰং সলাইছে প্ৰকৃতিয়ে। তেজ ৰঙা শিমলুৱে আজি হাঁহিছে। ফুলিছে নানা ৰঙী ভিন্ন ফুল। দক্ষিণ কামৰূপৰ সোণতলীৰ ৰাজপথত শিমলু ফুলৰ সমাহাৰে মনত পেলাইছে নানা ৰঙীন কথা। গোপনে ফুলি উঠা ৰঙা হালধীয়া ফুলে বিচিত্ৰ কৰি তুলিছে প্ৰকৃতি। শিমলু ফুলত পৰি চৰাই চিৰিকটিয়ে আনন্দত গীত গাই ফুলৰ ৰস খাইছে। চালে চকুৰোৱা মনোমোহা দৃশ্যবোৰে যেন বাটৰুৱাক হাত বাউল দি মাতিছে। শিমলু গছৰ তেজ ৰঙা ফুলবোৰে মানুহৰ হৃদয়ত নতুন সংকেত দিয়ে। বাটৰুৱাৰ মনত আনি দিয়ে এক পুলকিত প্ৰভাৱ। মানুহবোৰ চাই থাকে ৰংচোৱা ফুলৰ সুবাগে বিচাৰি, চাই থাকে ৰংচোৱা ফুলৰ বুকুত ভোমোৰাৰ গুণগুণ। মৰহা পাতৰ সেই দৃশ্যবোৰ এতিয়া নাইকিয়া হ'ব। শিমলু ফুলৰ ৰংচোৱা সুবাসে সৰাপাতৰ ছন্দত লুকাই থকা কবিতাৰ পুনৰ জন্ম দিব। কঠিন বাস্তৱতাই মানুহৰ মনৰ মাজত সৃষ্টি কৰা উদ্বেগ আৰু অবিশ্বাসৰ মাজতো যেন মনৰ আকাশত ৰং ছটিয়াই আশাৰ ৰেঙনি সিঁচিছে শিমলু ফুলবোৰে। বৃহত্তৰ সোণতলী অঞ্চলত দেখিবলৈ পোৱা এই নান্দনিক দৃশ্যসমূহে সহজেই আপোনাক মতলীয়া কৰি তুলিব। প্ৰাকৃতিক প্ৰেম ভাৱেৰে মনটোক ভৰাই তুলিবলৈ এখন টেক এই বাটেৰে ৰৈ যাবলৈ যেন হাত বাউলি সকলো বাটৰুৱাকে মাতিছে। আমি চৰাই চিৰিকটিৰ গীতবোৰ সেই ডালে ডালে আমি নাচি থকা দেখা পাওঁ, আমি শুনা পাওঁ। শিমলু ফুলৰ ছন্দত চৰাইৰ সুললিত কণ্ঠ। ফুলবোৰ ফুলিব, মনবোৰ নাচিব, নতুন বতৰাই চঞ্চলা মনত অনন্য কবিতাৰ জন্ম দিব। শিমলু ফুলৰ ৰংচোৱা ৰংবোৰে বহাগৰ আগমনৰ কথা কয়, কয় প্ৰেমৰ নতুন দলিচাৰ কথা। সোণতলীৰ পৰা ইন্দ্ৰাদুল হকৰ ৰিপোৰ্ট, PB সংবাদ।